ইমানে ইংৰাজ জাতি ভাৰতত বহু কৌশল কৰি ভাৰত দখল কৰিলা। ভাৰতৰ ধন হ'ল বাপুজিৰ ঠেলাত পৰি ঐক্য ললা। মানে নেহৰু প্ৰধানমন্ত্ৰী পাতে নিজ দেশত থাকি ভাৰতক নিগনিৰ দৰে কুটে। প্ৰধানমন্ত্ৰী নেহৰুৱে কি হ'ব বুজি পাইলা। এনৰ পিছত যি অক্ষৰো সহায় ৰূপে লইলা। যি মানে গুলজাৰিলাল অস্থায়ী প্ৰধানমন্ত্ৰী। তাৰে পাছত আহিল লাল বাহাদুৰ শাস্ত্ৰী। মানে লাল বাহাদুৰ প্ৰধানমন্ত্ৰী হইলা। সুযোগ বুজি পাকিস্তানে যুদ্ধ লগাই দিলা। সেই সময়ত আয়ুব আছিল পাকিস্তানৰ চল কৰি শাস্তি নীলা মাটি। তাৰ খণ্ডত সন্ধি কৰিলা যুদ্ধ সন্ধিৰ পত্ৰত স্বাক্ষৰ কৰি শাস্তি জীৱন এৰিলা। ভাৰতক আহিল খবৰ সেই জাতিয়ে আয়ক্ষৰক সভাই আনিলা মাতি। এলৰ পিছত আহিল ধৰি নাৰী আই মানে ইন্দিৰা নাৰী প্ৰধানমন্ত্ৰী। নারী মন্ত্রী দেখি পাকিস্তানে হারে মহামারীর কোপত পাকিস্তান বাংলাদেশ বুলি নতুন ভারতর মেলে সবক তাতে নিভরাইলা। তাৰে পাছত দেখা কেনে লাগে তাৰে পাছত দেখা কেনে আৰু ওপৰত শূন্য পৰি 2 বছৰ গৰ্ভা 2 বছৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নাছিল, ৰাষ্ট্ৰপতিৰ শাসনত আছিল। শূন্যৰ মাজত দেশাই চৰণ সিং প্ৰধানমন্ত্ৰী হলা। তাৰে পাছত আয়ক্ষৰে নতুন ৰূপ লইলা। আয়ক্ষৰ আহিল এইবাৰ নতুন শক্তি ধৰি এশক্ষৰক আনিলা লগত তেওঁৰে সংগী কৰি। মানে সঞ্জয় গান্ধী তেওঁৰে কিছুদিন আগত গুচি গ'ল মাকৰ বুকুৰ পৰা। মানে ভাৰতৰ দুৰ্গতি যেন হয় নৰক ভূমি। তাৰে পাছত দেখা কেনে দৈবেৰ ঘটন বিন্ত সিঙৰ হাতত ইন্দিৰা অকাল মৰম। 7টা অক্ষৰৰ পদ্ম
এই দখানো হ'ব পাৰে এই উত্তৰ কামৰূপ জিলাই আমাৰ এই ধীৰেন কলিতা এই বৰ্তমানে অজা হীৰেন কল্যাণ বৰদা অশোক এই হাতত তাল গুঠি লৈ হৰি মাননীয় ভাইটি হ'ব নমস্কাৰ জনাওঁ আমি কৰা ভুলৰ বাবে ক্ষমা বিচাৰিলোঁ